আহকচোন আমি প্ৰথমতে এই ভিডিঅ'টো চাই লওঁ ভিডিঅ'টোত কি কৈছে তেওঁ। মুছলমান লোকে যদি অসমীয়া গীত গায় বা ভক্তিমূলক অসমীয়া গীত গায় ভাইৰেল, কিন্তু অসমীয়াই যদি মুছলমানৰ কিবা এটা কথা কয় বা কিবা এটা গায় অপৰাধ। এয়া সমাজ। ভণ্টি তুমি ক'বলৈ বিচাৰিছা যে মুছলমান লোকে যদি অসমীয়া গীত গায় ভাইৰেল আৰু অসমীয়াই যদি মুছলমান ধৰ্মৰ কিবা এটা গীত গায় অপৰাধ। এতিয়া তুমি মোক কোৱা মুছলমান ধৰ্মটোৰ বিপৰীতে অসমীয়া ধৰ্ম নেকি? অসমীয়া এটা ধৰ্ম নেকি? তো অসমীয়া ধৰ্মটোৰ বিপৰীত শব্দটো মুছলমান ধৰ্ম নেকি? কথাখিনিত অকণমান খেলি মেলি হৈছে, তুমি বুজাই দিয়াচোন। মুছলমান এটা ধৰ্ম যদি হয় অসমীয়া এটা ধৰ্ম নেকি? অসমীয়া ধৰ্মৰ গীত গালে মুছলিম মানুহ ভাইৰেল হয় আৰু অসমীয়াই মুছলমান ধৰ্মৰ গীত গালে অপৰাধ হয়। কোনে কৈছে তোমাক অপৰাধ হয় বুলি? ক'ত লিখা আছে অপৰাধ হয় বুলি? ক'ত পাইছা তুমি অপৰাধ হোৱা? আমিতো আজিলৈকে দেখা নাই ক'তো অপৰাধ বুলি কোৱা। যে তোমাৰ এনেকুৱা মানসিকতা নেকি? আৰু ৰ'বা তুমি ক'ব বিচাৰিছা অসমীয়া এটা ধৰ্ম নেকি? তুমিতো শিক্ষিত ছোৱালী, তুমিতো জানা তো অসমীয়া মুছলমান শব্দটোৰ বিপৰীত শব্দটো অসমীয়া নেকি? অসমীয়া এটা ধৰ্ম তুমি কেনেকৈ প্ৰতিষ্ঠা কৰিব বিচাৰিছা? কিয় প্ৰতিষ্ঠা কৰিব বিচাৰিছা? অসমীয়া এটা জাতি হয়, অসমীয়া এটা ধৰ্ম নহয়। তেনেহ'লে অসমত বাস কৰা অন্যান্য ধৰ্মাৱলম্বীৰ মানুহখিনি কি অসমীয়া নহয় নেকি? তুমি কি ক'ব বিচাৰিছা? তুমি কথাখিনি ভালকৈ বিশ্লেষণ কৰি চোৱা যে তুমি কি ক'ব বিচাৰিছা। কাৰণ তুমি ছ'চিয়েল মিডিয়াত পষ্টটো ভাইৰেল কৰিছা, গতিকে ছ'চিয়েল মিডিয়াত সকলোৱে চাব এই পষ্টটো। গতিকে তুমি ভাবাচোন এবাৰ যে তুমি কি ক'ব বিচাৰিছা। অসমীয়া এটা ধৰ্ম নেকি? সেইখিনি কোৱাৰ কাৰণে তুমি বেয়া নাপাবা, কাৰণ এনেকুৱা মানসিকতাৰ মানুহে সমাজখনত কিছুমান বিশৃংখলতাৰ সৃষ্টি কৰে। তোমালোকে জানা শুনা পঢ়া শুনা ছোৱালীবিলাকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' ভাইৰেল কৰা সমাজখনৰ কিছুমান ক্ষতি হয় ক'ৰবাত। গতিকে তোমালোকে এবাৰ ভাবি চোৱা, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ পৰা অকণমান বিৰত থাকিবা। কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবা, তুমি অলপ জুকিয়াই চোৱা। শব্দবিলাক ক'ত কি ব্যৱহাৰ কৰিব লাগে সেইখিনি অন্তত জানিব লাগে তোমালোকে। কাৰণ ধৰ্ম কাক কয়, জাতি কাক কয়, সংস্কৃতি কাক কয়, বৰ্ণ কাক কয়, জনগোষ্ঠী কাক কয়, এই শব্দবিলাকৰ এটা সুকীয়া স্থান আছে। সেই স্থানবিলাকত সেই শব্দবিলাক ব্যৱহাৰ কৰিব লাগে। যিকোনো জেগাত তুমি যিকোনো শব্দ এটা ব্যৱহাৰ কৰি দিলে তোমাৰ কথাটো ভাইৰেল হৈ যাব, তেনেকুৱা ধৰণৰ নহয় ন। সমাজখনত কিছুমান বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। গতিকে তুমি এই কথাখিনি ভালকৈ জুকিয়াই চোৱা এবাৰ। এই ভিডিঅ'টো যিমান পাৰে ভাইৰেল কৰক, যাতে তেওঁৰ কাণত পৰে ভিডিঅ'টো, আৰু সমাজতো যাতে এনেকুৱা ধৰণৰ কথা বতৰাৰ পৰা মানুহখিনি বিৰত থাকে।